চাই আছে মুনিন শৰ্মা ব্লগটো আপোনালোকে এই ব্লগটো চাব পাৰিছে মই আছোঁ বৰ্তমান ট্ৰেইন লাইনত আছোঁ আৰু মোৰ পিছফালে মোৰ এজন ফ্ৰেণ্ড আছে মোৰ বন্ধু আছে একচুৱেলি মানে মই আজি এটা কাম কৰিবলৈ গৈ আছোঁ মানে ৱেৰিঙৰ কাম একচুৱেলি ৱেৰিঙৰ কামটো মই যোৱাকালি মই কমপ্লিট কৰিলোঁ বাট অলপ বাকী আছে লাইটৰ পোষ্টত উঠি কিনে ছাৰ্ভিচ যিটো আছে সেইটো জইন দিব লাগিব মানে সেই কামটো আজি বাকী আছে চ' সেই কামটো আজি কৰিবলৈ গৈ আছোঁ মোৰ লগত আছে অশোক আছে আৰু এইটো হৈছে আমাৰ বিদ্যাদেৱৰী ট্ৰেইন ষ্টেচন চ' আপোনালোকক মই ষ্টেচনটো মই দেখুৱাই দিম অলৰেডি মই এটা ভিডিঅ' এই ষ্টেচনৰ ওপৰতে মই বনাই থৈছোঁ অলৰেডি আপলোড কৰাই আছে প্ৰায় 1 বছৰ আগত মই বনাইছিলোঁ আৰু সেইটো আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব মোৰ ইউটিউব চেনেলত এভেইলেবল আছে ট্ৰেইন লাইনটো চাওক আৰু বৰ্তমান ট্ৰেইন চেইন একো নাহে খোজকাঢ়িয়ে যাই আছোঁ যাতায়াতটো ইমান ভাল নহয় তথাপিতো মানে আমি যাই আছোঁ আৰু চাব পাৰিছে এইটো আহিছে আমাৰ বিদ্যাদেৱৰী ৰেলৱে ষ্টেচন এইটো বিদ্যাদেৱৰী ৰেলৱে ষ্টেচন এইটোৰ ওপৰত মই ভিডিঅ' অলৰেডি বনাই থৈছোঁ আপোনালোকে চাই ল'ব মানে একদম জৰাজীৰ্ণ অৱস্থা ক'ব গ'লে মানে মানুহ চানুহ নাথাকে ন সেইকাৰণে মানে একদম জৰাজীৰ্ণ অৱস্থা এইবিলাক ভিতৰত আৰু মাকৈ চাকৈ ৰাখিছে এইবিলাক চ' মানে একো পহৰা চহৰা নাথাকে চ' সেইকাৰণে মানে এইবিলাক একদম জৰাজীৰ্ণ হৈ গৈছে আৰু এইফালে আছে টয়লেটৰ ব্যৱস্থা আছে বাট একদম বেয়া চ' মই হিচাপত ইয়াতে যদি গাঁত চাত থাকিলে তেতিয়াহ'লে হয়তো ভালে থাকিল হয় বাট একদম ভাঙি চাঙি চব চেছ কৰি দিছে মানুহে চ' আৰু এইটো হৈছে আমাৰ বিদ্যাদেৱী ৰেলৱে ষ্টেচন ধুবুৰী যিখন ট্ৰেইন যায় সেই ট্ৰেইনখন ইয়াতে ৰখে আধা ট্ৰেইন নৰখে চ' চাব পাৰিছে মই আপোনালোকক লাইনটো দেখুৱাই দিছোঁ ট্ৰেইন লাইন চিধা যায় একদম ধুবুৰী আৰু এইফালে একদম চিধা গ'লে ৱেষ্ট বেংগল পোৱা যায় আৰু ই চাইকেল পাৰ কৰি আছে চাই যাওক চাওক ইয়াৰ ওপৰৰ পৰা একদম তললৈকে যাব লাগিব চ' সাৱধানে যাম কাৰণ ওখ বেছি চ' ফ্ৰেণ্ডছ মই ফাইনেলি পোষ্টৰ ওচৰত আহি পাইছোঁ এতিয়া মই কেবল তাৰটো জইন কৰিম পোষ্টত উঠি কিনে চ' পোষ্টত উঠাৰ আগতে মই কেবল তাৰৰ যিটো ইনচুলেশ্যন আছে এইটো প্ৰথমে মই ব্ৰেক কৰি লওঁ কাৰণ তলতে ব্ৰেক কৰিব লাগিব মাটিত থাকোঁতে কাৰণ ওপৰত উঠি কিনে ব্ৰেক কৰি লগোৱাটো অলপ প্ৰব্লেম হ'ব পাৰে চ' মই তলত থাকোঁতে আগতে মই ব্ৰেক কৰি ল'ম চ' মই এতিয়া ব্ৰেক কৰি আছোঁ আৰু আপোনালোকে চাব পাৰিছে মই প্লেয়াৰ্ছেদি মই ব্ৰেক কৰি আছোঁ ইনচুলেশ্যন আৰু ইনচুলেশ্যন ব্ৰেক হোৱাৰ পিছত মই ওপৰলৈ উঠি যাম পোষ্টত উঠিম উঠাৰ পিছত মই এইটো জইন দিম চ' আপোনালোকে এইটো ঘৰত ট্ৰাই নকৰিব বা আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ নাই আপোনালোকে পোষ্টত নুঠিব যদিও উঠে আপোনালোকে ছেফটি ইউজ কৰিহে উঠিব কাৰণ মেইন লাইনটো আগতে অফ কৰি ল'ব তাৰপিছতহে উঠিব চ' মই ইয়াৰ আগতো মই কাম কৰিছিলোঁ চ' মোৰ এক্সপিৰিয়েঞ্চ আছে চ' মই ডাইৰেক্ট উঠি কিনে আপোনালোকক মই জইন কৰি দেখুৱাই দিম চ' ভিডিঅ'টো চাই থাকক ছাৰ্ভিচ পাৰ্টটো জইন কৰা হৈ গ'ল এতিয়া বলক ঘৰলৈ যাওঁ আৰু চেক কৰোঁ লাইনটো ঠিকে থাকে পালেনে নাই চ' ফাইনেলি চাব পাৰিছে একদম মিটাৰত লাইন পাইছে কোনো ধৰণৰ প্ৰব্লেম নাই একেবাৰতে হৈ গৈছে আৰু এতিয়া আপোনালোকক মই এটা লাইট জ্বলাই দেখুৱাই দিম চ' আপোনালোকে চাব পাৰিছে মই ৱেডিং কৰিছোঁ লাইটটো জ্বলিছে চ' ফ্ৰেণ্ডছ আপোনালোকক মই কামটো কৰি দেখুৱালোঁ লাইনৰ পোষ্টত উঠিছিলোঁ আৰু অশোকে ৰেকৰ্ডিং কৰিছিল মোবাইলটো দি ভিডিঅ' ৰেকৰ্ড কৰিছিল আৰু মই ওপৰত উঠি কিনে কাম কৰিছিলোঁ তাৰ জইন দিছিলোঁ চ' আপোনালোকে ইমান সময় চালে আশা কৰোঁ আপোনালোকক চাই নিশ্চয় ভাল পাইছে আৰু এতিয়া মই ঘৰলৈ যাম কামখিনি কমপ্লিট হ'ল চ' অশোকক এতিয়া মই বাই বাই দিম অশোক ঘৰলৈ যাব আৰু অশোক কেনেকুৱা লাগিল তোমাৰ মোৰ লগত কাম কৰি বহুত হেপী ভালেই লাগিল ৰাতিপুৱা আহি পেলাই আমি এনেকুৱা কৰিলোঁ কামখিনি সম্পূৰ্ণ কৰিলোঁ তাৰ কাৰণে ভালেই লাগিল এতিয়া ঘৰলৈ যাব আৰু ভিডিঅ'টো দীঘল নকৰোঁৱে মই এতিয়া ঘৰলৈ যাম আৰু বাৰু ৰাখিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত লাহেকৈ প্ৰেছ কৰিব আজিলৈ মানে থেংক ইউ ফ্ৰেণ্ডছ বাই বাই